गाइज गुड इभिनिং और এতিয়া আমি আহিলো প্ৰেক্টিছ কৰিবলৈ আজি ফাইনেল আজি নাছিল তেন অকমান টাইম প্ৰেক্টিছ কৰিব আহিলো এয়া মেহেন্দি লগোৱা লেট দে দিনৰ দিনটো শুই থাকিলে এতিয়া মেহেন্দি লগাইছে এফালে আমি ৰেডি মেহেন্দি লগাই এফালে টিকলি ভণ্টি তাইও ৰেডি হৈছে তাহাঁতৰ ডান্স আছে আমি আহিছোঁ খুৰীহঁতৰ ঘৰত খুৰীহঁতৰ চব পূজা দি আছে এতিয়া আমি প্ৰেক্টিছ এবাৰ কৰিলোঁ আৰু এবাৰ কৰি ল'ম তাৰপৰা আকৌ ৰেডি হ'ব হ'লেই তেতিয়াহ'লে আপোনালোকৰ একেবাৰে ওলাই মেলি ৰেডি হৈ কিনে লগ পাম আৰু ওলাই মেলি ৰেডি হৈ লগ পাই আকৌ বিহুতলৈ লগ পাম তেতিয়াহ'লে বাই বাই Hello guys, মই মাইনাবাৰ একাউণ্টটো লৈ ল'লোঁ চ' আমি এতিয়া প্ৰেক্টিছ কৰি আছোঁ এইফালে আছে আমাৰ মেইন বাইদেউ এইফালে আছে খুৰাৰ ছোৱালী আমি চবে ৰেডি হৈ আছোঁ তাইক মোবাইলটো লৈ দিয়াচোন দিয়া মই ব্লগ বনাবলৈ আহিলোঁ তাই ব্লগ বনাইছে এয়া ভণ্টি আৰু এইফালে আমি গোটেই সোপা আছোঁ বিশ্বমঞ্চত দৰবাৰত নাচ দিয়া ছোৱালী আহিব লাগে আমাৰ ভৱিষ্যত বিহু আমি আবদ্ধ হৈ আছিলোঁ গাঁৱে ভূঞে নহয় জানো গছৰ তলৰ পৰা মঞ্চত আনিলে মঞ্চৰ পৰা গুৱাহাটীলৈ লৈ গ'ল গুৱাহাটীৰ পৰা দিল্লীলৈ গ'ল দিল্লীৰ পৰা এতিয়া বিশ্ব মঞ্চত গুচি গ'ল সৌদিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আগত আমাৰ সৰু সৰু কণমানি আমাৰ নাচনী ঢুলীয়া সকলে গিনিজ বুকৰ ৰেকৰ্ড কৰিবলৈ সক্ষম হ'ল আমি মাননীয় মুখ্যমন্ত্ৰীক এইখন মঞ্চৰ পৰা বহুত ধন্যবাদ জনাইছোঁ বিহু আমি শুনি আছিলো আমাৰ বয়স ইয়াত পালেহি কিন্তু আমি বিহু ক'ত আছে কি আছে আজি আমাৰ বিদেশত থকা মানুহবিলাকেও আজি বিহু উপভোগ কৰি আছে আৰু বিদেশত থকা মানুহবিলাকে বিহু
ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে জনাব আৰু যদি ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব পুনৰবাৰ লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়াহ'লে আজিলৈ বাই বাই